हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় আপোনালোকৰ খবৰ ভাল আৰু আজি মই বহুত দিনৰ পিছত এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আপোনালোকে তো বহুত দিন কিবা কিবি মানে অসুবিধাৰ কাৰণে কোনো ধৰণৰ ভিডিঅ' আপলোড দিব পৰা নাই তো আজি ভাবিলোঁ এটা নতুন কিবা এটা ভিডিঅ' আপোনালোকৰ আগত আপলোড কৰোঁ সেই কাৰণে অলপ ওলাই আহিছোঁ তো আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰে পৰা শেষলৈকে চাব আৰু কেনেকুৱা হয় জনাব আৰু মোৰ লগত আহিছে মাতু আৰু আমাৰ বুল হাই আৰু বাইদেউহঁত গৈছে আগত আমি আচলতে মন্দিৰলৈ যাম আমাৰ ৰুমৰ ওচৰত এটা কালী মন্দিৰ আছে তো মন্দিৰটো আপোনালোকক দেখাওঁ আৰু যাওঁ বহুত দিন মানে ভাবি আছোঁ মন্দিৰটোত যাওঁ বুলি কিন্তু যাব পৰা মন্দিৰটো আচলতে মেইন ৰাস্তাৰ ওচৰতে সেইকাৰণে আমি যেহেতু বেছি দূৰ নহয় ৰুমৰ পৰা খোজকাঢ়ি আহিছোঁ কি আৰু মেইন ৰাস্তা আমি মন্দিৰলৈ যাই লওঁ তাৰপিছত বাকী মন্দিৰৰ চাৰিওফালে গৈছোঁ আপোনালোকক দেখাম মানে যিখিনি আছে ময়ো আচলতে আজি ফাৰ্ষ্ট গৈ আছোঁ এই মন্দিৰটোলৈ যদিও মানে মই ইয়াতে থাকোঁ ৰুমত কিন্তু তেনেকৈ মন্দিৰটো আজি ফাইনেলি মন্দিৰলৈ গৈ আছোঁ তেনেহ'লে বলক মন্দিৰলৈ যাই লওঁ মন্দিৰটো আহি পাব হোৱাতে মানে ৰাস্তাত যি বৰষুণ দিলে তো আহিব নোৱাৰিলোঁ আমি দোকান এখনত অলপ টাইম ৰৈ দিলোঁ এতিয়া আৰু বৰষুণ অলপ কমিছে মন্দিৰটোলৈ আহি আছোঁ তো অলপ আছে বৰষুণ কিন্তু জিকি হ'লেও আহিছোঁ যেতিয়া আহিবতো লাগিব তো এতিয়া আমি মন্দিৰটো পামেই আৰু তো বলক মন্দিৰটোলৈ যাওঁ এয়া মন্দিৰটো আমি আহি পালোঁ কিন্তু বৰষুণো আহিছে সেইকাৰণে আপোনালোকক দেখুৱাব পৰা নাই ভালকৈ তো ভিতৰলৈ যাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ মানুহ সেনেকৈ আহিব পৰা নাই মন্দিৰত আমি এইকেইজনে আহিছোঁ আৰু এয়া বাইদেৱে আমাৰ প্ৰসাদৰ যোগাৰ কৰি আছে মন্দিৰত আৰু আমি গোটেইকেইজনে বহি আছোঁ মন্দিৰত এতিয়া ভিতৰত
কালী মন্দিৰৰ পৰা এতিয়া আমি ঘৰ আহি পালোঁ। ঘৰ আহি পাই এতিয়া অলপ হাত ভৰি ধুই নেক্সট আমি এতিয়া ক'ত যাম, কীৰ্তন চাব যাম। আমাৰ কীৰ্তন ঘৰত যিহেতু এইটো পবিত্ৰ ভাদ মাহৰ মানে কীৰ্তন চলি আছে নামঘৰত, তো আমি কীৰ্তন চাব যাম আৰু আপোনালোকক দেখাই আছোঁ কেনেকুৱা কি হয় তাত। ময়ো দেখা নাই, আজি ফাৰ্ষ্ট টাইম চাম আৰু আপোনালোককো দেখাম। তো আপোনালোকে আমাৰ লগতে আপোনালোকে ভিডিঅ'টো চাই যাওক। এতিয়া আমি গৈ আছোঁ আমাৰ কীৰ্তন ঘৰলৈ, য'ত আমাৰ ৰুমৰ ওচৰতে। তাত এতিয়া মানে ভাদ মাহৰ আজি দ্বিতীয়টো কীৰ্তন চলি আছে। আহোঁতে অলপ দেৰিয়ে হ'ল, তথাপিতো যাওঁ আৰু আপোনালোকক দেখাওঁ, ময়ো চাওঁ নিজে, যিহেতু ফাৰ্ষ্ট টাইম মোৰ এইবাৰ। তো ব'লক ভিতৰলৈ যাওঁ। মাধৱদেৱে নিজ হাতে ৰোৱা ফুলৰ গছ। তো এতিয়াও গছডাল আছে। তো মানে ইয়াতে লিখা আছে যে মহাপুৰুষ মাধৱদেৱে এইডাল গছ নিজ হাতে ৰুইছিলে। তো আপোনালোকক গছডাল দেখাই আছোঁ, চাওক।
চেৱা কৰি এনে আৰু কিবা নামঘোষা কৰি আছে সেইবিলাক অলপ চালোঁ। ভিতৰত সোমাব নোৱাৰোঁ, বাহিৰৰ পৰাই চালোঁ। এতিয়া আহি আমি ৰুম পালোঁৱে আৰু। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। বহুত দিন হ'ল একো ভিডিঅ' দিব পৰা নাছিলোঁ, তো ভাবিলোঁ আজিৰ দিনটো কেনেকৈ পাৰ কৰোঁ, টাইমখিনি সেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। তো ভিডিঅ'টো আপোনালোকে চাব, কেনেকুৱা পায় আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগে ভিডিঅ'টো চবখিনি চাই। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভালেই পাব চাই কিনে। তো ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। নেক্সট আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম। যিমান পাৰোঁ সোনকালে নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম। তাৰ কাৰণে চেষ্টা কৰিও আছোঁ আগৰ, আৰু সদায় কৰি যাম। তো বাই বাই।